নমস্কাৰ, গুড আফটাৰনুন। আজি মই নীতি শিক্ষা জ্ঞানৰ দুটামান কথা ক'ব বিচাৰিছোঁ। আজিৰ যুগত কিছুমান জীৱনৰ কথা বহুত জানিব লগা আৰু শিকিব লগা আছে। গতিকে আমি নিজৰ জীৱনটোক লৈ কিছুমান কথা জানিবৰ কাৰণে আমাৰ দৰকাৰ, খুবেই প্ৰয়োজন। কাৰণ আজিকালিৰ পৰিস্থিতি বহুত বেলেগ, আগৰ দৰে নহয়। এতিয়াৰ মানুহবিলাকৰ মনবোৰো ইমান এটা ঠিক নহয়। গতিকে আমি নীতি শিক্ষা কিছুমান জনাটো খুবেই প্ৰয়োজন বুলি মই ভাবোঁ। আৰু গতিকে আজিকালি প্ৰায়ভাগ মানুহে আনক কেনেকৈ ঠগিব পাৰোঁ বা কেনেকৈ কি প্ৰদূষণ কৰি কিছুমান বিভিন্ন ধৰণৰ সমস্যাত পৰি বহুতেই বিপদত পৰিছে। গতিকে সেইখিনি কিছুমান কথাক লৈ আজি এই ভিডিঅ'টো বনোৱা হৈছে। গতিকে হয়তো কিছুমান ভুল ভ্ৰান্তিও হ'ব পাৰে, তাৰ বাবে ক্ষমা কৰিব। তো মই যে নীতি শিক্ষাৰ কেইটামান মই এনেই টপিক ক'ব বিচাৰিছোঁ বা ক'ম বুলি ভাবিছোঁ। জীৱনত কাকো ইমান বেছি গুৰুত্ব নিদিবা, নহ'লে নিজে এদিন গুৰুত্বহীন হৈ যাবা। জীৱনত যদি তোমাক কোনোবাই আঘাত দিছে, দুখ দিছে, তাক ধন্যবাদ দিবা। কাৰণ জীৱনত তেনেকুৱা স্বাৰ্থপৰ মনৰ মানুহ লগ পোৱাটো খুবেই প্ৰয়োজন। তেতিয়াহে দ্বিতীয়বাৰ চিনি পাবা কোনটো ভাল কোনটো বেয়া। জীৱনৰ জ্ঞানৰ কিতাপখন গোটেই পৃথিৱী বিচাৰিলেও পোৱা নাযায়, যি নেকি আমাৰ জীৱনৰ মাজতে মূল্যৱান জ্ঞানৰ কিতাপখন বিচাৰি পোৱা যায়। সেয়েহে মানুহৰ জীৱনত দুখ কষ্ট অহাটো খুবেই প্ৰয়োজন। জীৱনত সহজতে কাৰোবাক বিশ্বাসত লোৱাটো জীৱনত সহজতে কাৰোবাক বিশ্বাসত লোৱাটো আজিৰ যুগত মুখ্যমী। কাৰণ আজিকালি মানুহবোৰ 90% মুখাপিন্ধা ভদ্ৰ আৰু স্বাৰ্থপৰ। যাৰ জীৱনত দুখ কষ্ট আছে সেইজনে বুজে জীৱন মানে কি, জীৱনটো কি। যাৰ জীৱনত দুখ কষ্ট নাই সেইজনে জীৱন মানে কি, জীৱনটো কি একোৱেই নাজানে। সকলোৰে জীৱনত দুখ কষ্ট আছে। গতিকে দুখ কষ্টৰ মাজত আমি জীৱন যাপন কৰি চলি যাব লাগিব। ভাল বেয়াৰ মাজত, সুখ দুখৰ মাজত এনেকৈ নিজৰ কৰ্ম কৰিয়ে নিজৰ কৰ্ম সংস্থাপনৰে চলি যাব লাগিব। কিন্তু এটা কথা মনত ৰাখিব যে জীৱনটোক লৈ কেতিয়াও অহংকাৰ নকৰিব। কোন মুহূৰ্তত কেতিয়া কি হৈ যায় কোনেও নাজানে। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। সকলোৱে নিজৰ নিজৰ কৰ্ম সংস্থাপনৰ দ্বাৰা জীৱনটো আগুৱাই যাওক, ভালে থাকিব।